Epstein Filesত জল পটপটকৈ জিলিকিছে প্ৰধানমন্ত্ৰী মোদীৰ নাম। কিন্তু Epstein Filesত মোদীৰ নাম কিয়? ৰাজনৈতিক মহলত সৃষ্টি হৈছে চাঞ্চল্য। আহিছে উত্তৰ, চলিছে বিতৰ্ক। আমেৰিকাত কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত নথিপত্ৰ প্ৰকাশ পোৱাৰ পিছত এতিয়াই ভাৰতীয় ৰাজনীতিটো সৃষ্টি কৰিছে ঢৌ। শুক্ৰবাৰে আমেৰিকাৰ ন্যায় বিভাগে এপষ্টেইন ফাইলছ ট্ৰেন্সপাৰেন্সি এক্টৰ অধীনত আৰু কেইবাটাও নথি প্ৰকাশ কৰে। সেই বিশাল নথিপত্ৰৰ আৰ্কাইভৰ পৰা 2017 চনৰ এটা ইমেইল পোহৰলৈ আহিছে, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম উল্লেখ কৰা বুলি দাবী কৰা হৈছে। কংগ্ৰেছৰ অফিচিয়েল হেণ্ডেলত এই ইমেইল প্ৰকাশ কৰি এই দাবী কৰা হৈছে। এই ইমেইলটো পোহৰলৈ অহাৰ লগে লগে ৰাজনৈতিক মহলত স্বাভাৱিকতে আৰম্ভ হৈছে বিতৰ্ক। প্ৰকাশিত নথি অনুসৰি এই ইমেইলটো জেফ্ৰি এপষ্টেইনে 2017 চনৰ 9 জুলাইত প্ৰেৰণ কৰিছিল। ইমেইলৰ প্ৰাপক আছিল জোৱাৰ বাই নামৰ এজন ব্যক্তি, যি সম্ভৱতঃ এপষ্টেইনৰ ঘনিষ্ঠ মহলৰ সদস্য। ইমেইলটোত এপষ্টেইনে লিখিছে, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পৰামৰ্শ মানি চলিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সুবিধাৰ্থে ইজৰাইলত নাচ গান কৰিছে। কেইসপ্তাহ আগতেই তেওঁলোকৰ দেখা হৈছিল, সেইটোৱে কাম কৰিছে। এই ইমেইলটোৱে বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছে, কাৰণ 2017 চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ইজৰাইল ভ্ৰমণ কৰিছিল। সেইটোৱে আছিল ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ। ইয়াৰ ঠিক আগতে জুন মাহৰ শেষৰ ফালে তেওঁ আমেৰিকা ভ্ৰমণ কৰিছিল, য'ত তেওঁ তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লগ পাইছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে গুৰুতৰ অভিযোগ উত্থাপন কৰে। বিৰোধী দলটোৱে দাবী কৰিছে যে ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ সময়ত জেফ্ৰি এপষ্টেইনৰ সৈতে মোদীৰ কিছু যোগাযোগ আছে। কংগ্ৰেছে আৰু অভিযোগ কৰে যে এপষ্টেইনৰ ইমেইলত উল্লেখ কৰা পৰামৰ্শৰ ভিত্তিত মোদীৰ ইজৰাইল ভ্ৰমণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু ভাৰত চৰকাৰে সকলো অভিযোগ আৰু জল্পনা-কল্পনা সম্পূৰ্ণৰূপে খাৰিজ কৰিছে। দোষী সাব্যস্ত হোৱা অপৰাধীৰ ব্যক্তিগত ইমেইলত লিখাৰ শব্দ কোনো বিশ্বাসযোগ্যতা নাই বুলিও মন্তব্য কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ইমেইলটোক আৱৰ্জনামূলক ৰিমিনেশ্যনছ বা এজন অপৰাধীৰ অসংলগ্ন কথা বুলি সম্পূৰ্ণ অৱজ্ঞাৰে খাৰিজ কৰিছে। আনহাতে বহু বিশ্লেষকে দাবী কৰে যে প্ৰভাৱশালী লোকৰ লগত নিজৰ ঘনিষ্ঠতা দেখুৱাবলৈ এপষ্টেইনে প্ৰায় অতিৰঞ্জিত বা মনে সজা কথা লিখিছিল। এই ইমেইলটো এটা বিভ্ৰান্তিকৰ দাবীও হ'ব পাৰে। উল্লেখযোগ্য যে মানৱ সৰবৰাহ আৰু শিশু নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগত দোষী সাব্যস্ত হোৱা জেফ্ৰি এপষ্টেইনৰ 2019 চনত কাৰাগাৰত মৃত্যু হয়। যদিও তেওঁৰ মৃত্যুক আনুষ্ঠানিকভাৱে আত্মহত্যা বুলি কোৱা হৈছিল, তথাপিও ইয়াৰ ওপৰত বিতৰ্ক চলি আছে। সম্প্ৰতি তেওঁৰ সৈতে জড়িত লাখ লাখ নথিপত্ৰ প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে চৰ্চাই ধুমুহাৰ সৃষ্টি কৰিছে। সেই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীৰ নাম জড়িত এই ইমেইলটোৱে ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলাব, সেয়া হ'ব লক্ষণীয়। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, NETV।